হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু এয়া ৰাতিপুৱা একদম সোনকালে উঠিলোঁ, ঠাণ্ডা লাগিছে যিহেতু স্কাৰ্ফ লৈ আছোঁ গাত। আৰু এইফালে চাওকচোন, আমাৰ কুকুৰাটো আজি বেমাৰ হ'ল, মানে জোপোকা লাগি আছে। আৰু কি কৰিম মই, মানে কি খুৱাম, ফাৰ্মাচীৰ পৰা গৈ মেডিচিনে আনিব লাগিব নি, যিহেতু আইতাও এতিয়া ঘৰত নাই। আৰু তেন্তে মুনুৱে চিঞৰিলে, এইটো ৰঙালাওটো চাহ কেনেকুৱা ডিজাইনৰ হয়, চাহ চাহ বুলি চিঞৰি আছে। আৰু সঁচাকৈ চাইছোঁ, ৰঙালাওটো নিজে ইমান ধুনীয়া এপাহ ফুলৰ লেখীয়া ডিজাইন হৈ আছে। আৰু বিশেষকৈ ইয়াৰ আমাৰ বাৰীত কি শাক লগাইছোঁ, বেছি লগোৱা নাই, অলপ লগাইছোঁ, দেখাওঁ। ইয়াত জাতিলাও পুলি আৰু এইফালে দাংবডি পুলি লগতে আছে, আইতাই লগাইছিলে, জেং এডাল দি দিছে। আৰু এইফালে আগলৈ লাই শাকৰ পুলি ৰুইছিলে, ডাঙৰে হ'ল, ওচৰৰ মানুহ এজনে দিছিলে পুলিকেইটা, আৰু কেইদিনমানৰ পিছত খাবই জোখ হ'ব। এইফালে ধনিয়াবিলাক কিন্তু ডাঙৰ হোৱা নাই, সৰু সৰু হৈ আছে, হৈছে কিন্তু সৰু সৰু হৈ আছে। আৰু এইটো চাইডে সিঁচিছিলে লাই শাককেইটাও, এইফালৰখিনি অকণমান ডাঙৰ হৈছে আৰু ইটো চাইডৰখিনি ইমান ডাঙৰ হোৱা নাই। আৰু লগতে এয়া ৰঙালাও যিহেতু কলি এটা পেলাইছে বাৰু, সৰু সৰু, আৰু ফুলবিলাক ফুলে আৰু সৰি যায়, ভালকৈ হোৱা নাই ৰঙালাওজোপা, মানে খাব পোৱা হোৱা নাই। এইটো কলি এটা পেলাইছে, কলি পেলাই কিন্তু অলপ ডাঙৰ হয় আকৌ মৰি যায়। আৰু এইফালে খাই পেলোৱা ৰঙালাওবিলাকৰ পুলি বহুত ওলাইছে, বগাব দিম, হ'লে পাছত আগবিলাক খাব পাৰিম। আৰু এইজোপা অমিতাজোপা ইমান ক্ষীণ হ'লেও লাগিছে বাৰু, অমিতা একদম 4টা নে 5টা লাগি আছে অমিতাজোপাত। আকৌ এইফালে আহিলোঁ, ভোট জলকীয়া এজোপাত লাগিছিলে বাৰু 4-5টা, ছিঙিলোঁ, আৰু এটা পকি আছে আৰু এটা কেঁচা। এই পিছফালৰ এজোপাত লাগিছে, কিন্তু বহুত কলি বহুত পেলাইছে। পাছত যদি ডাঙৰ হয় লাগিলে ইয়াত ভোট জলকীয়া আচাৰ থৈ দিম। এজোপাত বহুতকেইটাই লাগিছে। আৰু বহুত দিন হ'ল ঘৰত খাবলৈ কাৰণে কেক বনোৱাই নাই, সেয়েহে আজি ঘৰত খাবলৈ কাৰণে বনালোঁ কেক এটা। এয়া ৰেডি হৈ গ'ল আৰু বনাই মেলি এফালে মুনু আৰু চুবুৰাক সিহঁতিও কৈ থাকে কেক বনাওঁ, নোখোৱাওঁ নেকি বুলি। সেয়েহে আজি ভাবিলোঁ চবকে কেকটো বনাই খুৱাই দিম বুলি। অকণমান ঠেলি দে।